নমস্কাৰ, মই কৃষ্ণা। আপোনালোকৰ মাজত একেবাৰে নতুন ভিডিঅ' বনাম বুলি বহুত দিন আগৰ পৰাই মই ভাবি আছিলোঁ, কিন্তু বনোৱা হোৱা নাছিলে। চ' আজি ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'। নাজানো কেনেকুৱা পায় আপোনালোকে, চাই যাব। আৰু আজিৰ ভিডিঅ'টো মই ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। বাকী মই ভিডিঅ'টো এণ্ড কৰিম কালি, মানে কালি ৰাতিপুৱা মই এজেগাত ফুৰিবলৈ যাম। ক'ত যাওঁ, কি কৰোঁ দেখাই যাম, চাই যাব। কালি যিহেতু ৰাতিপুৱা বহুত সোনকালে যাব লাগিব, তাৰ কাৰণে কি বস্তু নিম মানে পেকিংটো মই এতিয়াতে কৰি থৈ দিওঁ। চ' কি লওঁ চাই যাওঁ। এদিনৰ কাৰণে যাম, বেছি বস্তু মই নাই লোৱা। মই জাষ্ট এইটোৱে কাপোৰ লৈছোঁ। মই জাষ্ট এইটোৱে কাপোৰ পেক কৰিম। এইটোৱে কাপোৰ লৈছোঁ আৰু বাকী মোৰ যিবিলাক ইয়াৰিংছ, লিপষ্টিক, মোৰ ক্ৰীম কম এইখিনি বস্তু লৈছোঁ। ছানগ্লাছেছ আৰু মোক ছোৱালী মানুহক মষ্ট ইম্পৰ্টেণ্ট এইটো বস্তু। এইটো মোৰ বেগত থাকে, মই কেৰি কৰোঁ। প্লাছ এইটো মোৰ পাৰ্চ। আৰু বিশেষ ল'বলগীয়া একো নাই বাৰু। মষ্ট ইম্পৰ্টেণ্ট যিহেতু বাইকত যাম, এইখিনি বস্তু মই এতিয়াতো ৰেডি কৰি থৈ দিছোঁ। বিকজ ৰাতিপুৱা একদম আৰ্লি মৰ্ণিং যাম, বহুত দৌৰা-দৌৰি হ'ব পাৰে, সেইটো কাৰণে। আৰু মই এনেও উঠোঁতে মোৰ বহুত প্ৰব্লেম, মই নাজানো ৰাতিপুৱা মই কেনেকৈ উঠিম। ঠিক আছে, মোক এতিয়া ভাত খাব মাতি আছে, মই ভাত খাই লওঁ। আজি মায়ে ভাতৰ লগত বনাইছে এয়া কলফুল, এয়া মাছৰ আঞ্জা আৰু এয়া পাপৰ, এয়া দালি। মা অকলে বনোৱা নাই, দেউতাও বনাইছে। মানে মাৰ গাটো ইমান বেছি ভাল নহয় যে দেউতাও হেল্প কৰিছে। ঠিক আছে, মই খাই লওঁ। মই ভাত খালোঁ। ভাত খাই কিনে অকণমান চোতালতে খোজকাঢ়ি আছোঁ। ভাত খাই কিনে ফ্ৰেছ হৈ আহিলোঁ। ৰাতিপুৱা যিহেতু সোনকালে যাব লাগিব, চ' সোনকালে শুই যাম আজি। সোনকালে মানে অলৰেডি 10টা বাজি গ'লেই, আৰু এনেতো মোবাইল চাই দেৰি হৈছে শুওঁতে। মই ৰাতি ফেচ ৱাছ কৰি একো নলগাওঁ, জাষ্ট অকণমান এল'ভেৰা জেল লগাওঁ। ঠিক আছে তেন্তে, গুড নাইট। আপোনালোকক মই ৰাতিপুৱা সোনকালে লগ পাই আছোঁ। বাই বাই। যিহেতু ৰাতিপুৱা ইমান কষ্ট কৰি উঠিলোঁ, ৰাতিপুৱা উঠি দৌৰা-দৌৰি কৰি ওলাই মেলি মানে ভিডিঅ' কৰাৰ সময় নহ'লে, যিহেতু মই ডিৰ লগত যাম, ডিহঁতৰ ঘৰলৈকে আহিলোঁ। তাৰপিছত ওলাই দিলোঁ আৰু ঘৰৰ পৰা। দেৰি হৈ গ'ল, ভ্লগ বনাই থকা নহ'ল। আমি এতিয়া গৈ আছোঁ। অৱস্থাটো চাওকচোন, বৰষুণ দি কিনে আধা ৰাস্তাত ৰখি দিব লগা হ'ল, কিন্তু উপায় নাই। তাকেই বহি ভাবি আছোঁ, বৰষুণটো কিবাকৈ কমিলে হয় আৰু। ভাবি আছোঁ আগফালে যাওঁ নে ফুৰি যাওঁ, ভাবি পোৱা নাই। চ' চাওঁ অকণমান টাইম ৰখি মেলি কিবাকৈ বৰষুণটো কমিল আৰু আহি আছোঁ আমি। ৰাস্তাটো দেখি গম পাইছে আপোনালোকে আমি ক'ত যাই আছোঁ, অকণমান গম পাইছে চাগে কোনপিনে গৈ আছোঁ। চ' চাই থাকক। জেগাখিনি দেখি আপোনালোকে গম পাইছে আমি কোনফালে আহিছোঁ। ব্ৰিজখন দেখিলেতো চবেই গম পায় এইখিনি জেগা কোনখিনি হয়। আমি শ্বিলং ফালে আহিছোঁ। আজিকালি প্ৰায়ভাগ মানুহে আহে, দেখিলেই গম পায় জেগাবিলাক। বহুত ভাল লাগে এইফালে আহি, আমিও আহিলোঁ বহুবাৰ। অকণমান ফাইনেলি আহি আমি পুলিচ বজাৰ পাওঁহি আৰু।
চাই যাওঁ, ইমান ভাল লাগে সঁচাকৈ দেই জেগাখিনি, বহুত বেছি ধুনীয়া মেঘালয়খন সঁচাকৈ। আমাৰ একেবাৰে ওচৰতে আছে, সঁচা আমাৰ সৌভাগ্য আমি যে ইমান ওচৰত আছে আমি আহিব পাৰোঁ। বহুত ধুনীয়া জেগা সঁচাকৈ, বহুত ভাল লাগে দেই। ইয়া ফাইনেলি পুলিচ বজাৰ। আজি আমি একচুৱেলি চেৰাপুঞ্জী যাম বুলি আহিছোঁ, কিন্তু আজি ইমান গধূলি হ'ল, এতিয়া ঘড়ীত বাজিছে 2:30। এতিয়াতো চেৰাপুঞ্জী যোৱাটো ইম্পচিবল কথা, নাজানো আজি ষ্টে কৰিব লাগিব চাগে। আমি 4জন আহিছোঁ, চাওঁ ক'ত কেনেকৈ সুবিধা হয়। এতিয়া আমি ডিছকাছ কৰি আছোঁ, থাকি যাওঁ চাগে, থাকিবলৈ জেগা চাওঁ, কি হয় চাওঁ। ইহঁতবোৰে বা কি কৰে এতিয়া, ইয়াতে চাব লাগিব সুবিধা ক'ত হয় থাকিবলৈ, তাকে আৰু। এয়া চাওক, সেইখন পুলিচ বজাৰৰ, ইয়াতে বজাৰবোৰ বহে আৰু ভাল লাগে কিবা এটা, আমাৰ ফেঞ্চি বজাৰৰ নিচিনা দেখিবলৈ বজাৰখন। এয়া আমাৰ একচুৱেলি মানে ৰাস্তাত বৰষুণ পালোঁ যে, চ' ৰেইনকোট বিচাৰিছোঁ। চেৰাপুঞ্জী গ'লে চাগে ৰেইনকোট লাগিব, আমি নানিলোঁ। এতিয়া বাজিলে 7:30 বজাত আমি ওলাই দিলোঁ চেৰাপুঞ্জী ফালে, কাৰণ কি সেইফালে আকৌ ভিউ পইণ্ট বহুত আছে ন চাবলগীয়া, চ' আমি সোনকালে ওলাই দিলোঁ। আৰু ভিউ পইণ্ট মানে কি, একচুৱেলি চেৰাপুঞ্জীৰ গোটেই ৰাস্তাটোৱে চাবলগীয়া ন। ৱাও কি ক'ম আৰু সঁচাকৈ চাওক না, এনেকুৱা লাগিছে যেন স্বৰ্গ হয় এইখন, ইমান ধুনীয়া। মানে মেঘবোৰ মানে আহি থাকিলে মেঘবোৰ এনেকৈ চুই যায় মানে গাত, ইমান ধুনীয়া লাগিছে সঁচাকৈ, একো দেখাই নাপায়। মানে কেমেৰাত ইমান এটা ধুনীয়া মানে নেদেখি, কিন্তু আপুনি অৰিজিনেলত কি ক'ম, মানে সঁচাকৈ ভাষা নাই। মানে এই আমাৰ প্ৰকৃতিখন সঁচাকৈ ইমান ধুনীয়া, মানে ভাষা নাই। মই এনেকুৱা জেগাবোৰ সঁচাকৈ বহুত বেছি ভাল পাওঁ। মানে প্ৰকৃতি বুলি ক'লে, নেচাৰেল প্লেচ বুলি ক'লে মই সঁচাকৈ পাগল, মানে আমাৰ চিটিবোৰতকৈ বহুত বেলেগ সঁচাকৈ। ৰাস্তাত ৰখি কেইটামান ফটো ল'লোঁ আমি, ইমান ধুনীয়া জেগা, ফটো নোলোৱাকৈতো আৰু নোৱাৰি। ফটো ল'লোঁ কেইটামান, তাৰপিছত আমি এতিয়া আহি আছোঁ, আমি ভিতৰত এটা কেবলৈকে যাই আছোঁ। মানে মেইন ৰাস্তাৰ পৰা আমি ভিতৰত সোমাই আহিছোঁ, মানে এইখিনি একদম চুনচান, মানে বেছি মানুহ চানুহ নাই আৰু, যিকেইটা ভিজিটৰ আহে সেইকেইটাই আৰু। আপোনালোকে শুনকচোন, ইমান ধুনীয়াকৈ এনেকুৱা মাত ওলাই আছে, চৰাই পোক পতংগ এইবিলাকৰে মাত হ'ব। এনেকৈ পানী আছে, চাইডে পানী আছে। ইমান বেছি ভয়ানক পাইছোঁ, আপোনালোকক যদি এতিয়া ৰাতি অকলে থৈ পাৰিবনে থাকিবলৈ। কেভটোৰ আধাৰ পৰাই মই ৰিটাৰ্ণ গুচি আহিলোঁ, ইমান বেছি ভয় লাগিল। এইখিনি কেভটোৰ বাহিৰতে, চ' ইমান ধুনীয়া, মানে কি ক'ম। আহি আছোঁ, দিয়ে আগতে কৈছে, মই যাই পোৱা নাই, চ' সেইটো জেগা চাই আহোঁ। আমি সেইফালে যাই থাকোঁতে এই জেগাটো পালোঁ, ইমান ধুনীয়া। চ' এবাৰ ৰখি যাওঁ, ইয়াত বোলে মিছন চাইনাৰ শ্বুটিং হৈছিল। ফাইনেলি আমি আহি পালোঁ জেগাটোত,
মোৰ হাতত থকা লাখুটিডাল দেখিছেনে? সেই লাঠিডাল বিক্ৰী কৰি থাকে ইয়াতে, কাৰণ কি জেগাবোৰ ইমান পিছল। এয়া মোৰ চেণ্ডেলযোৰ চাওকচোন, আৰু জেগাটো ইমান মানে ভয়ানক, মানে কিমান কষ্ট হৈছে নামোতে। মোৰ চেণ্ডেলযোৰ যে, এই চেণ্ডেলযোৰ আচলতে বহুত কাহিনী হৈছে আৰু এটা। মই আপোনালোকক কৈ আছোঁ ঘৰ গৈ কিনে চেণ্ডেলযোৰৰ কাহিনীটো। বাও, ইমান ধুনীয়া, চাওক ইমান ধুনীয়া। একচুৱেলি এই জেগাটোৰ নাম হ'ল চাওদং, এনেকুৱা। একচুৱেলি মই লিখি দিওঁ আপোনালোকক তলত। ইমান ধুনীয়া। হেল্ল', আমি ঘৰ আহি পালোঁ। এতিয়া ঘৰত বাজিছে 8:30। মানে কি হ'ল, আৰু ভিডিঅ' বনোৱা নহ'ল আৰু সেইখিনিতে শেষ কৰি দিলোঁ। মানে তাৰ পৰা ওলাওঁতে অলমষ্ট 4টা বাজিলেই, আৰু সেইখিনি টাইমত ইমান বেছি ভোক লাগিছে। আৰু তাত মানে আমি হোটেল বিচাৰি মানে হাবাথুৰি খালোঁ, আৰু খঙো উঠিছে, ইফালে ভোকো লাগিছে। চ' এনেকুৱাতে মানে ভিডিঅ' বনোৱা নহ'ল। আৰু খানা খাই মেলি ওলাওঁতেতো আন্ধাৰেই হৈ গ'ল। তাত সোনকালেও আন্ধাৰ হয়, ঠাণ্ডা জেগা, ইমান ঠাণ্ডা। আৰু ঠাণ্ডা জেগাত এনেকুৱাত বাইক চলাই অহাটো বেছি প্ৰব্লেম হয়। চ' বাইকত ভিডিঅ' বনোৱা নহ'ল আৰু মানে চ' বনাব নোৱাৰিলোঁ। আৰু যিখিনি মানে বনালোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ। চ' সেইখিনি আৰু কেনেকুৱা পালে জনাব। আৰু চেণ্ডেলৰ কথাটো কৈছিলোঁ যে, মানে একচুৱেলি মই অকণমান ওখ চেণ্ডেল পিন্ধি গৈছিলোঁ। চ' যিটোৰ পিন্ধি কিনে মানে সেই জেগাটোত যাবৰ কাৰণে পচিবল নহয়। জেগাটো দেখিছে আপোনালোকে ভিডিঅ'টোত, পচিবল নহয়। সেইটো কাৰণে মই তাত ওচৰৰ মানে আণ্টি এজনী দোকান দি আছিলে তাত। তাৰপিছত ক'লোঁ যে লাখুটি চাখুটি বিক্ৰী কৰি থাকে, তেনেকুৱাই আৰু। তাৰপিছত চাহ বিক্ৰী কৰে, লাখুটিবিলাক 10 টকাকৈ দিয়ে, তেনেকুৱাকৈ এখন দোকান আছিল। তাৰ আণ্টিজনীৰ পৰা মই চেণ্ডেলযোৰ খুজি পেলাই পিন্ধি গৈছোঁ, নহ'লেতো মই যাবই নোৱাৰিলোঁ হয়। দিয়ে মোক কৈছিলে আগতে, তই এনেকৈ এইযোৰ পিন্ধি যাব নোৱাৰিবি চাগে। মই ক'লোঁ হ'লে এবাৰ ট্ৰাই কৰি চাওঁ, কিজানি মিলেই। সঁচাকৈ ভগৱানে মিলাই দিলে। আণ্টিজনীয়ে চেণ্ডেলযোৰ দিয়াৰ কাৰণে যাব পাৰিলোঁ বাৰু, থেংক ইউ। আৰু মানে সেয়াই আৰু, ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। আৰু মানে শেষ কৰোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। মানে ভিডিঅ' বনাব মানে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ, ইমান বেছি নাজানো আৰু, কিন্তু তথাপিতো কেনেকুৱা পালে জনাব। আৰু ভিডিঅ' বনোৱাৰ বিশেষ বেছি একো কাৰণ নাই, জাষ্ট মেমৰিজবোৰ থাকি যায় বুলিকে। আৰু যদি আপোনালোকক কিবা কিবি সৰু সুৰা দেখাব পাৰোঁ ভাল লাগিব, চাই যাব। থেংক ইউ।